उसने ना सिर्फ मुझ पर बल्कि इन पर भी 2 करोड़ का केस फाइल किया है और आज की डेट में ये इमोशनली और फाइनेंशियली इस कंडीशन में नहीं है कि उस केस को अकेले लड़ सके। देखो छोटा भाई है भाई मेरा ये भाई। हाँ, अब ये रिश्ता बन गया है, तुम्हें नहीं, पता नहीं है। जेन्युइनली मैं फील करता हूँ भाई, तुम छोटे भाई हो यार। क्योंकि अगर मेरे वीडियो क्वालिफाई करता है डेफेमेशन केस का 2 करोड़ का, तो आई डोंट नो क्या होने वाला है यूट्यूब कम्युनिटी का। क्योंकि अगर ये प्रेसिडेंट सेट हो गया, फिर कल जिसको भी लगेगा उसके पास एक ऑप्शन है। तो কথাটো হ'ল কি আজিলৈ ইউটিউবত এনেকুৱা কেছ এনেকুৱা কন্ট্ৰভাৰ্সি ডিফামেশন কেছলৈ গৈয়ে পোৱা নাই। আজিলৈ এইটো ফাৰ্ষ্ট মানে ডিফামেশন কেছ এগেইনষ্ট এজন কণ্টেণ্ট ক্ৰিয়েটৰে আনজন কণ্টেণ্ট ক্ৰিয়েটৰৰ ওপৰত কেছ কৰিছে। হে গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু এ নিউ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো মানে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। ইউটিউব ইণ্ডিয়াত এটা বহুত ডাঙৰ কণ্ট্ৰভাৰ্সি চলি আছে। তো আজি সেই টপিকটোৰ ওপৰত মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। মানে একচুৱেলি বহুত ডাঙৰ কণ্ট্ৰভাৰ্সি। এতিয়া মানে কণ্ট্ৰভাৰ্সিটো এনেকুৱা হৈছে দিনে দিনে মানে ডাঙৰ হৈ গৈ আছে। মানে কণ্ট্ৰভাৰ্সিটোত 4জন ইউটিউবাৰ ইনভলভ হৈ আছে। ফাৰ্ষ্টত আছে আপোনাৰ সকলোৱে চিনিয়ে পায় আমাৰ ইণ্ডিয়াৰ #1 মটিভেশ্যনেল স্পীকাৰ সন্দীপ মহেশ্বৰী ছাৰ। সকলোৱে জানে তেখেতৰ বহুত এটা ডাঙৰ ফেন বেছ আছে ইউটিউবত। ছেকেণ্ড ইউটিউবাৰ হ'ল শ্বেতা। তেখেতে আপোনাৰ প্ৰব্লেম ছলভিং ভিডিঅ'বোৰ আপলোড কৰে। থাৰ্ডত আছে পপিয়ে, ছেম তেনেকুৱা ভিডিঅ' আপলোড কৰে। আৰু লাষ্টত নট দি লিষ্ট প্ৰখাৰ কে প্ৰবেশন, এই চেনেলটো ছেম তেনেকুৱা প্ৰব্লেম ছলভিং ভিডিঅ' আপলোড হয়। এই 4জন ইউটিউবাৰৰ মাজত মানে এটা কণ্ট্ৰভাৰ্সি ষ্টাৰ্ট হৈছে ইউটিউব ইণ্ডিয়াত। ফাৰ্ষ্ট এই কণ্ট্ৰভাৰ্সিটো ষ্টাৰ্ট হ'ল মানে কেনেকৈ হ'ল, সন্দীপ মহেশ্বৰী ছাৰে মানে নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছিল, দি পাৱাৰ অফ ইণ্ডিয়ান কালচাৰ। এই ভিডিঅ'টো আপলোড কৰিছিল। ভিডিঅ'টো আপলোড কৰাৰ পিছত এণ্ট্ৰি হ'ল শ্বেতাবৰ। শ্বেতাবে কি কৰিলে, যিটো আপোনাৰ সন্দীপ মহেশ্বৰী ছাৰৰ দি পাৱাৰ অফ ইণ্ডিয়ান কালচাৰৰ ভিডিঅ' আছিল, সেই ভিডিঅ'টোৰ ওপৰত এটা ৰিয়েকশ্যন ভিডিঅ' বনালে। য'ত মানে এটা পইণ্টত মানে এনেকুৱা আছিলে ধৰ্মীয় দিশত মানে সেই ভিডিঅ'টো গৈছিলে। শ্বেতাবে মানে এনেকুৱা এটা ৱৰ্ড কৈছিলে যিটো কাৰণে মানে সন্দীপ মহেশ্বৰী ছাৰ হাৰ্ড হৈছিলে। সন্দীপ মহেশ্বৰী ছাৰে মানে সেই ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিলে। চ' কিছুদিন পিছত মানে দুজনে ইজনে সিজনৰ লগত পাৰ্চনেলি কথা পাতি মানে সলিউশনটো ৰিজলভ কৰি লৈছিলে। যি মানে তেখেতলোকৰ মাজত অনবন হৈছিলে সেইটো মানে ৰিজলভ কৰি লৈছে দুজনে। আৰু যিবিলাক দৰ্শক তেখেতলোকৰ পৰা সেইটোৱে বিচাৰিব ন, যে ইমান ডাঙৰ দুজন ক্ৰিয়েটৰ, ইমান লাখ লাখ মানুহে ফ'ল' কৰে দুজনক। চ' তেনেকুৱা এটা ইছ্যু লৈ তেনেকৈ থকাটো মানে ভাল নহয়। চ' দুজনে সেইটো কৰাটোৱে চবে বিচাৰে। বাট এই কণ্ট্ৰভাৰ্চিটো ইয়াতে খতম নহয়, আৰু এটা নতুন মানে মূৰ লয় এই কণ্ট্ৰভাৰ্চিটোৱে। এই কণ্ট্ৰভাৰ্চিটোত সোমাই এবাৰ প্ৰখাৰ কে প্ৰবেশন নামৰ চেনেলটো। প্ৰখাৰে কি কৰে, যিটো আপোনাৰ সন্দীপ মহেশ্বৰী ছাৰে আপলোড কৰা ভিডিঅ' দি পাৱাৰ অফ ইণ্ডিয়ান কালচাৰ, সেইটোৰ ওপৰত যোনে শ্বেতাবে যি ৰিয়েক্ট কৰিছিলে, শ্বেতাবে ৰিয়েক্ট কৰা ভিডিঅ'টোৰ ওপৰত প্ৰখাৰে আকৌ শ্বেতাবৰ ৰিয়েক্ট কৰা ভিডিঅ'টোৰ ওপৰত ৰিয়েকশ্যন ভিডিঅ' এটা আপলোড কৰে। কণ্ট্ৰভাৰ্চিটো কি মানে, যেতিয়া মানে ৰিয়েকশ্যন ভিডিঅ'টো বনালে প্ৰখৰে, চ' তেতিয়া মানে সন্দীপ মহেশ্বৰী ছাৰে শ্বেতাবক সুধিলে কি এইবোৰ কি হৈ আছে। তো তেতিয়া শ্বেতাবে ক'লে কি ঠিক আছে মই ভিডিঅ'টো ডিলিট কৰিব কৈ দিম। তেতিয়া প্ৰখৰে একদম মানা কৰিলে, ভিডিঅ'টো ডিলিট নকৰে। কাৰণ তেখেতৰ প্ৰখৰৰ মতে মানে কি ভিডিঅ'টোত তেওঁ একো মানে ইলিগেশ্যন সন্দীপ মহেশ্বৰী ছাৰৰ ওপৰত লগোৱা নাছিলে। ভিডিঅ'টোত তেখেতে যিখিনি কৰিছে মানে একো বেয়া ৱৰ্ড ইউজ কৰা নাই বা বেয়া কোৱা নাছিলে। চ' তেনেকৈ সেইকাৰণে তেখেতে মানা কৰিলে। আৰু তাৰপিছত সন্দীপ মহেশ্বৰী ছাৰে নিজৰ কমিউনিটি পষ্টত এটা পষ্ট আপলোড কৰে। চ' যেতিয়া সেই কমিউনিটি পষ্টটো কৰে মানে প্ৰখৰে মানে বহুত হেড ফেচ কৰিব লগা হৈছিল। আৰু চ' তেতিয়া প্ৰখৰে নিজৰ চেনেলৰ পৰা সেই ভিডিঅ' ৰিয়েকশ্যন ভিডিঅ'টো ডিলিট কৰি দিয়ে। কিছুদিন পিছত প্ৰখৰে আৰু এটা ভিডিঅ' বনায় এগেইনষ্ট সন্দীপ মহেশ্বৰী ছাৰ। এইটো ভিডিঅ'ৰ টাইটেল দিছিলে হেল্ল' সন্দীপ মহেশ্বৰী। এই ভিডিঅ'টো আপলোড কৰাৰ পিছত প্ৰখৰে মানে বহুতখিনি মানে ছাপোৰ্ট পালে। তাৰ কিছুদিন পিছত আকৌ এটা প্ৰখৰে এটা ব্লগ আপলোড কৰে, য'ত আপোনাৰ ইণ্ডিয়ান ফ্লেগখন দেখাতে গাত উৰি আহিছিলে। চ' সেইটো ভিডিঅ' আপলোড কৰাৰ পিছত সেই সময়ত সন্দীপ মহেশ্বৰী ছাৰে কৈছিল কি ইণ্ডিয়ান ফ্লেগখনক ডিৰেচপেক্ট কৰা হৈছিলে। চ' মানে তেতিয়া সন্দীপ মহেশ্বৰী ছাৰে প্ৰখৰৰ ওপৰত এখন লিগেল নটিচ পঠাইছিলে। লিগেল নটিচত লিখা আছিল যে ইণ্ডিয়ান ফ্লেগৰ যিটো ব্লগ আছিল সেইটো আৰু হেল্ল' সন্দীপ মহেশ্বৰী ভিডিঅ'টো ডিলিট কৰিব কৈছিলে। চ' আপুনি এটা কথা মন কৰিব, এতিয়ালৈকে শ্বেতাবৰ ইয়াতে কোনো ইণ্টাৰফেয়াৰ নাছিলে। এতিয়া আকৌ শ্বেতাবৰ ৰি এণ্ট্ৰি। প্ৰখৰৰ এগেইনষ্টত এটা ডেডিকেটেড ভিডিঅ' বনায় শ্বেতাবে, য'ত মানে শ্বেতাবে কয় কি তেওঁৰ পাৰ্চনেল চেটছ তেওঁক নুসুধাকৈ প্ৰখৰে ৰিভিল কৰিছিল। আৰু
প্ৰখৰৰ ভিডিঅ'ত যিটো হিচাপত তেখেতে ভিডিঅ' বনাইছিলে বা যিটো কণ্টেক্সত ভিডিঅ' বনাইছিলে সেই হিচাপত মানে দেখাই আছিল কি শ্বেতাবৰে ভুল আছিল এইটো কাৰণত ইউটিউবত মানে শ্বেতাবক বেয়া নজৰেৰে চাব আৰম্ভ কৰিছিল মানুহখিনি মানে হেড ফেচ কৰিব লগা হৈছিলে শ্বেতাবে বহুতখিনি প্ৰব্লেমত ফেচ কৰি আছিলে সেই ভিডিঅ'টোতে শ্বেতাবে ৰিভিল কৰিছিলে তেওঁৰ পাৰ্চনেল মানে বহুতখিনি প্ৰব্লেম চলি আছিলে লগতে শ্বেতাবৰ মাকৰ কেঞ্চাৰৰ পৰা যুঁজি আছিল দেন আকৌ প্ৰখৰে এটা ভিডিঅ' আপলোড কৰিছিল সন্দীপ মহেশ্বৰী ছাৰৰ এগেইনষ্টত সেইটো টাইটেল আছিলে গুড বাই সন্দীপ মহেশ্বৰী ইয়াৰ পিছত ফৰ দি ফাৰ্ষ্ট টাইম মানে সন্দীপ মহেশ্বৰী ছাৰৰ চেনেলত এটা প্ৰখৰকে প্ৰফেশ্যনেলৈ এটা ভিডিঅ' আপলোড কৰে দেন অন 6th August 2022 শ্বেতাবে এটা ভিডিঅ' আপলোড কৰে য'ত যিটো প্ৰখৰে গুড বাই ভিডিঅ' বনাইছিলে সেইটো ভিডিঅ'ত একদম মিছা কথা কিছুমান কৈছিলে প্ৰখৰে আৰু সেই ভিডিঅ'তে শ্বেতাবে কৈছিলে কি তেওঁৰ মাক কেঞ্চাৰৰ পৰা যুঁজি আছে তো তেতিয়া মানে প্ৰখৰ আৰু শ্বেতাবৰ মাজত ফোনত কথা বতৰা হৈছিলে কিছুমান কথা হৈছিলে য'ত মানে প্ৰখৰে কৈছিলে কি এই কলটো মানে ৰেকৰ্ডিং হৈ আছে চ' মানে আল্টিমেটলি প্ৰখৰে শ্বেতাবৰ ওপৰত ব্লেকমেইল কৰি আছে শ্বেতাবৰ এই ভিডিঅ'টোৰ পিছত চব সলনি হৈ যায় মানে প্ৰখৰে বহুত হেড ফেচ কৰিব লগা হৈ যায় শ্বেতাবৰ ভিডিঅ'টোৰ পিছত এই সময়তে প্ৰখৰে কি কৰে সন্দীপ মহেশ্বৰী ছাৰ শ্বেতাব আৰু পিপৰ ওপৰত 2 crore টকাৰ ডিফামেশ্যন কেছ কৰি দিয়ে শ্বেতাবে এটা ভিডিঅ' আপলোড কৰিছিল য'ত সকলো ইউটিউবাৰ সকলো মানুহৰ হেল্প বিচাৰিছিল আৰু লগতে শ্বেতাব সন্দীপ মহেশ্বৰী ছাৰৰ ছেশ্যনতো আহিছিলে এই কণ্ট্ৰভাৰ্চিৰ বিষয়ে আলোচনা কৰিছিলে মানে কথাটো হ'ল কি এই ডিফামেশ্যন কেছটো কিয় ভুল মানে কিয় নালাগিছিল দিবলৈ যাৰ কাৰণে ফ্ৰীডম অফ স্পীচ যিটো ইউটিউব ইণ্ডিয়া বা ইউটিউব প্লেটফৰ্মৰ পৰাই নোহোৱা হৈ যাব ইউটিউব এটা ফেমিলিৰ নিচিনা য'ত মানে ফেমিলিৰ মাজতে কিছু কাজিয়া হোৱাৰ পিছত কেছ কৰি দিয়ে তেনেকুৱাতো নহয় এতিয়াও মানে এই কণ্ট্ৰভাৰ্চিটো খতম হোৱা নাই সন্দীপ মহেশ্বৰী ছাৰে ডাইৰেক্ট কৈছে যে যিখিনি হৈ গ'ল এতিয়ালৈ যদি ভুল হৈছে ইমান ডাঙৰ এজন মানুহ সন্দীপ মহেশ্বৰী ছাৰ ইমান ডাঙৰ এজন ব্যক্তি মটিভেশ্যনেল স্পীকাৰ সিহঁতে ইমান কৰোৰ অডিয়েন্সৰ আগত যদি ক্ষমা বিচাৰিব পাৰে আপোনালোকে ভিডিঅ' চালে গমেই পাব मेरे माइंड में इसका एक सोल्यूशन है आप बताना अगर आपको ठीक लग रहा है तो कि आपने हमारे ऊपर केस किया है तो आप हमारी ये वीडियोस हटवाना चाहते हो तो कोई बात नहीं हम अपनी वीडियोस हटाने के लिए तैयार हैं आई थिंक आप भी हटाने के लिए तैयार हो मेरे को काम करना है आप भी हटा दो तो हम अपनी सारी वीडियोस हटा देंगे सारे पोस्ट हटा देंगे आप भी भाई साहब अपनी सारी जो वीडियोस हैं और जो सारे पोस्ट हैं वो हटा दीजिए इस केस को विड्रॉ करिए उसके बाद में ना आप हमारे बारे में कुछ बात करोगे ना हम आपके बारे में कुछ बात करेंगे आप अपने काम पे ध्यान दो हम लोग अपने काम पे ध्यान देंगे उसके बाद में अगर आप अपना काम अच्छे से करते हो तो हो सकता है फ्यूचर में हमारी टीम आपको इनवाइट करेगी यहाँ पर आने के लिए और फिर हम साथ में बैठेंगे बात करेंगे पुरानी बातों को भूल करके ऑडियंस को क्लियर करके कि हमारी पास में जो भी मिसअंडरस्टैंडिंग्स थी वो सब क्लियर हो गई है एक नए सिरे से एक नई शुरुआत करेंगे চাৰিওজনে নিজৰ মাজত এটা ভিডিঅ' কনফাৰেন্স কৰি আলোচনা কৰি লৈ কণ্ট্ৰভাৰ্চিটো শেষ কৰিব পাৰে চ' সন্দীপ মহেশ্বৰী ছাৰে তাকে কৈছে যে যদি কিবা ভুল হৈছে তেখেত ইমান অডিয়েন্সৰ আগত ক্ষমা বিচাৰিছে ইমানলৈকে নোযোৱাতকৈ মানে কথাটো হ'ল কি চক্ৰবেহুৰ মাজত সোমাই গৈ আছে মানে কিমান ভিতৰলৈ গৈছে এতিয়ালৈকে গম পোৱা নাই মানে বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি হৈ আছে এতিয়াও যোৱাকালি আকৌ মানে প্ৰখৰকে প্ৰফেশ্যনৰ পৰা এটা ভিডিঅ' আপলোড হৈছে আপোনালোকে চাব পাৰে মই এইখিনিয়ে ক'ম যে এইটো হ'ব নালাগিছিলে #save Shwetab Gangwar এতিয়া মানে কণ্ট্ৰভাৰ্চি তো হৈ গ'ল ডিফামেশ্যন কেছলৈ য'ত ইয়াত কোনো পইচাৰ কথা আহি নপৰে সন্মান আৰু কেৰিয়াৰৰ কথা আহিব য'ত কণ্ট্ৰভাৰ্চি ইমান ডাঙৰ হৈ গ'ল কাৰোবাৰ কেৰিয়াৰ ধ্বংস হৈ যাব পাৰে মানে ইমান ডাঙৰ কণ্ট্ৰভাৰ্চি এতিয়া কাৰণ এখেতলোক কোনো মিউজিচিয়ান বা কমেডিয়ান নহয় যি এজনে এজনৰ ওপৰত ৰ'জ কৰি আছে দিজ আৰ পিপল হু ইম্পেক্টেড পিপলছ লাইফ এখেতলোক এনেকুৱা মানুহৰ লাইফ চেঞ্জ কৰিছে চ' এনেকুৱা হ'ব নালাগিছিলে যিহেতু বনোৱাৰ এইটোৱে কাৰণ আছিলে আপোনালোকেও গম পালে যে এই ইউটিউবত কি চলি আছে এতিয়ালৈকে চাগে বহুতে গমেই পাইছে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে চ' ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিলেন টাটা বাই বাই